মুঠ টোটেল তিনিটা দলং নতুনকৈ নিৰ্মাণৰ কাৰণে মই আধাৰশিলা স্থাপন কৰিলোঁ। প্ৰথমটো হ'ল আমাৰ মাইজলিপাৰা টু চামটাইবাৰীলৈকে যোৱা যিটো ৰাস্তা, ইয়াৰ ওপৰত এটা RCC দলং বনাবৰ কাৰণে স্থাপন কৰিলোঁ। ছেকেণ্ডত আমাৰ দক্ষিণ চিংমাৰী গাঁৱত আৰু উত্তৰ চিংমাৰীৰ লগত সংযোগী যিটো এটা ৰাস্তা আছিলে, এই ৰাস্তাৰ মাজত থকা ব্ৰিজ যিটো আছে সেইটো কাঠৰ খুব জৰাজীৰ্ণ ভাঙি যোৱা ব্ৰিজ আছিল। এইটো হলাই নতুনকৈ RCC ব্ৰিজ বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। আৰু থাৰ্ড মানে শেষৰ যিটো আধাৰশিলা স্থাপন আমাৰ গংগাৰ জাউফলং আৰু ঠেঙাইগাঁও সংযোগী যিটো এটা ৰাস্তা বনাবৰ কাৰণে হাতত লোৱা হ'ল, ইয়াতে আমাৰ লঙা নদীৰ ওপৰত এটা দীঘল দলং বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। এইবিলাক গোটেইটো অসম চৰকাৰৰ যিটো বিশ্ব বেংকৰ ফাণ্ড আছে, সেই বিশ্ব বেংকৰ ফাণ্ডৰ অধীনতে চেংচন দিয়া হ'ল। মই বহুদিন লাগি মেলি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ কৃপাত এইখিনি ব্ৰিজ আদায় কৰিব পাৰিছোঁ। দীৰ্ঘম্যাদী ৰাইজৰ যিটো দাবী আছিলে যে পূব আৰু পশ্চিমৰ আমাৰ এই নদীৰ পাৰত থকা মানুহবিলাকে অহা যোৱা কৰাৰ বেলিকাত যথেষ্ট অসুবিধা হৈছিল। সংযোগী ৰাস্তা শ্বৰ্টকাট নথকাৰ কাৰণে বহু কিলোমিটাৰ তেখেতসকলে ঘূৰি গৈ অইন ৰাস্তা দি আহিব যাব লগা হোৱাৰ কাৰণে যথেষ্ট সময়ৰ অপচয়, আমাৰ সম্পদৰ অপচয় হৈছিল, মানুহবিলাকে অযথা কষ্ট পাব লগা হৈছিল। গতিকে এইবিলাক আজি আমি চিধাকৈ ৰাস্তা বনোৱাৰ দ্বাৰা দি দলংটো নিৰ্মাণ হোৱাৰ পাছত যিটো এটা চলাচলৰ কাৰণে ভাল ৰাস্তা পাম, সেইখিনি ৰাস্তাটো পোৱাৰ লগে লগে ৰাইজে যথেষ্ট আমাৰ উপকাৰ পাব, ৰাইজৰ কাৰণে ভাল হ'ব। ছাত্ৰ ছাত্ৰী আমাৰ এইবিলাক অঞ্চলৰ যিবিলাক নিবাসী আছে এওঁলোকৰ কাৰণে চবৰ কাৰণে সুবিধা হ'ব।